more than 30 to 40 মানুহ আহিছে আমাৰ দোকানত তাতে নাহা আগত তেন্তে মানে এক জাগাত পুৰা কিবা জমা হৈ আছিলে দোকানত নাহা আগত এঘণ্টা আগত মানে কোনোবা কিবা এইটো হাইলং পাৰ্কত চেয়াৰ এফালে তাতে গোট খাই আছে তাৰপিছত কিবা অলপমান আগত তাতে ব্ৰিজৰ ওচৰত তাৰপিছতে চব মিলি সিহঁতে আকৌ আহিলে আমাৰ দোকানত জেন ষ্টৰত আহিলে দোকানত জেন ষ্টৰত আহিলে তাৰপিছত তাত আহিলে মই তেতিয়া নাছিলোঁ মোক মোৰ নননে মোক ফোন কৰিলে মালিক তই আছোন কিবা ইয়াতে ইমান মানুহ আহিছে কিবা দাদাক বিচাৰি আছে আৰু খং উঠি আছে বুলি কৈছে মোক তাৰপিছত মই গ'লো তাতে মই গ'লো তাত চবে মানে পুৰা ফোন লৈ ভিডিঅ' কৰি আছে নিজকে মানে কিবা কিবি মানে চবে নিজৰ কিবাতে আছে আৰু তাৰপিছত মই ক'লো কি মই ডাইৰেক্ট সিহঁতৰ কিবা তাতে মই সুধিলো কি আপোনালোকে মানে ফটককে আজি দোকান বন্ধ কৰিছে কি কাৰণে দোকান বন্ধ কৰিলে বুলি মই সুধিলো তে ক'লে কি হিন্দে একো কোৱা নাই হিন্দে মানে একো কোৱা নাই মোক আপোনালোকে দোকান বন্ধ কৰিছে কি মই এইটো 50% নতুন দোকান হৈছে বন্ধ মেনমেন আছে বন্ধ কেন होला তো আপনি নিচিনিছো মই এইটো কথা সুধিছো তাৰপিছতে তাতে আছিলে দুটা মাইকী তিনিটা মাইকী আছিলে মোৰ লগত যোনে কথা পাতিছিলে কিন্তু পুৰা চিঞৰ বাখৰ কৰিলে মোৰ ওপৰতে চিঞৰ বাখৰ কৰিলে কিবা কিবি ক'লে তাৰপিছত ময়ো মোৰ মাত ডাঙৰ কৰি দিলো তাৰপিছত এনেকা নহয় আপোনালোকে যদি বন্ধ কৰিব কিবা আছে ক'লেতো কিবা আনক কাগজ পত্ৰ আনক কি আছে কি নাই তেতিয়াহে আমি কৰিম একো নকৰাকে সিহঁতে আহিলে তাতে বন্ধ জবৰদস্তি চেকাৰ বন্ধ কৰিলে তাৰপিছত মোৰ ভাইটি আহি পালে তাতে ভাইটি আহি পালে ভাইটি ক'লে কি কাৰণে বন্ধ কৰিছে আপোনালোকৰ কাগজ আছে না কিবা আছে বুলি সুধিলে তে ল'ৰা কেইটামান আহি তাক ধমকি দিলে ঠেলা ঠেলি কৰিলে তাৰপিছত সি জবৰদস্তি চেকাৰটো উঠালে চেকাৰটো উঠা নালাগে কিবা কাগজ আনক তেতিয়া বন্ধ কৰিব লাগে অথৰিটি যদি কয় কি বন্ধ কৰিব লাগে আমি বন্ধ কৰি দিম এইটোৱে কি কথা আছে কি নাই আমি একো গম নাপাওঁ ফটককে আহিছে তাতে মোৰ হাজবেণ্ডক বিচাৰিছে কি কাৰণে বিচাৰিছে কি নাই একো গম নাপাওঁ তাত গৈছো কি কাৰণে আপোনালোকে বিচাৰিছে আপুনি কোন হয় বুলি মোক সুধিলে আপুনি কোন হয় এইটো জাগাতো পংকজ জৈনৰ কিবা হয় কি কিবা প্ৰপাৰ্টি হয় আপুনি কোন হয় আৰে পংকজ জৈনটো মোৰ মতা হয় কিবা মোৰ হাজবেণ্ড হয় তো মোৰ হাজবেণ্ড হ'লেতো মোৰ ঘৰ হয় ন এইটো ঘৰ হৈ গ'লেতো মোৰ হাজবেণ্ডৰ কি আছে তো মোৰে হ'ব মইতো যাবতো লাগিব ন তাতে কি আছে কি নাই তাত গৈছো তাৰপিছত ঠেলা ঠেলি কৰিলে ল'ৰাকেইটা মোৰ লগতো ঠেলা ঠেলি কৰিলে তাৰপিছত ভাইটিক মাৰিলে এইটো হেলমেট কোনোবাই হেলমেট দি মাৰিলে কোনোবাই লাট দি মাৰিলে কোনোবাই ঘোচা মাৰিলে কিবা মাৰিলে জবৰদস্তি চেকেল গিৰালে ঠিক আছে তাৰপিছত আকৌ মোৰ দেউতাক মাৰপিট কৰিলে পুৰা ডিঙি চিপিছে কিবা ঠেলা ঠেলি কৰি দিছে মোৰ পাপাৰ হ'ল হাৰ্ট পেচেণ্ট মই কৈছো মোৰ পাপাৰ যদি কিবা হৈছে ক'লেতো আপোনালোকে নাচিছে আদায় চিঠি নিম বুলি মই কৈছো পাৰ্টিৰ পৰা কৈছো তাৰপিছত মই ক'লো কি আপোনালোকে ৰেছপনচিবিলিটি ল'ব লাগিব যদি বাই চান্স আজি ৰাতি মোৰ পাপাৰ কিবা হৈ গ'ল এইটো কৈছো মই কিবা লিপচন দাৰ কাৰণে কৈছো লিপচন অফাৰ আছিলে তেতিয়া কথা পাতি কিনি মই কৈছো চাওক মোৰ পাপা এইটো এনেকা বেমাৰ আছে কিবা আৰু দাদাই মোক ক'লে বেমাৰী হাৰ্ট পেচেণ্ট আছে ক'লে ঘৰ বাহিৰত কিনে আনিব লাগে এইটো কথা নহয় না মোৰ পাপা দোকানত বহে দোকানত ফটকে বেলেগ মানুহে আহি কিনি একদম দোকান বা ঘৰ বন্ধ কৰি দিব হ'লেতো ঘৰ মানুহতো আহিবই ওলাই কিনে আহিব কি হ'ল বুলিতো পাপাক মাৰপিট কৰিলে তাক মাৰিলে মোক মাৰিলে কথা কি কথা আছে এইটো গমেই নাপাওঁ আমি টাইমতে নিচন দাক কৈছো চাওক দাদা কথা পাতিম শান্তিকে কথা পাতিম এনেকা চিঞৰি বাখৰি কৰি কিনেতো লাভ নাই কিছুমানে আহি কিনে ক'ৰবাত মাৰিব কিবা কৰিব এনেকা নহয়তো আপোনাৰ ল'ৰাটো আপোনালোকে বুজাই লওক কথা পাতিম আমাৰ যদি ভুল আছে ক'লে আমি মানিম যদি ভুল নাই ক'লেতো আমি কি কাৰণে কিবা ভয় খাম একো গলতি কৰাই নাইতো ৰাইট টাইমত পুলিচ আহি গৈছে নহ'লে মাৰিলেতো কিবা এইটো কি কৰে আপুনি পাব্লিক দিলাই কি মব লিঞ্চিং নাকি এনেকা হৈ গ'লে ভাইটিকটো আমি হেৰাই দিলে হয় আজি মোৰ পাপাকতো পুৰা একদম কিবা হৈ আছে আপোনালোকে লাগিলে মেডিকেল কলেজত যাই কিনে সুধিব পাৰে হাৰ্টৰ আজিৰ পৰা মোৰ দেন 25 years হৈছে পাপাৰ কিবা হাৰ্টৰ প্ৰব্লেম এইটো চাওক আজি তাৰ পৰা আমাক ৰিফাৰ কৰিছে গুৱাহাটী আমি যদি মিছা কৈছো ক'লে তাতে ডক্টৰ আছে এইটো টেনচনত আছো এতিয়া মই মোক ইয়াতে মাৰিলে
এই ভৰিত মাৰিলে, পিঠিত মাৰিলে। ভিডিঅ' ফুটেজটো আছে, এই ভিডিঅ' চাই ঝাপ ল'ব পাৰে মাৰি আৰু। হেলমেট দি গাত মাৰি। মাৰিছে কোনোবাই, কিবা মাৰিলে। মোক এই ৰাস্তাত যোৱা টাইমতে পিছফালেদি কোনোবাই লাত মাৰিছে। ছোৱালী মানুহ কিবা আছে, এইটো অলপতো ধ্যান দিয়ক না। ঠিক আছে, আপোনালোকৰ চেণ্টিমেণ্ট আছে, মই চেণ্টিমেণ্ট তেখেতক থকা টাইমত ইমানো ঠিক ক'লো, আছে কালবিদি মানিছো। ক'লো আৰু jatong surhan nangni, jatong pengali, lamsamen sisi nami, কাগজ দেখাওক, কাগজ ল এণ্ড অৰ্ডাৰ পৰা আহক, আমি আছো কথা পাতিব, এইটো কৈছো মই। মোক এইটো কি ক'লে, আপোনাৰ আংটং ইংকি আৰু লিপটন ৰংফাই, তেখেতে মোক ছাইডত লৈ গৈছে কথা পাতিবৰ কাৰণে। মই তেখেতকো ক'লো, এন্তে একো বেয়া কোৱা নাই মোক, মানে চেণ্টিমেণ্ট আছে আমাৰ মানুহ এনেকুৱা বুলি মই ক'লো, একো নাই চেণ্টিমেণ্ট আছে, সেইকাৰণে মোক কাগজৰ পৰা প্ৰপাৰ কিবা লিগেলি আহিলে আমি একো নকওঁ, আমি কথা পাতিব ৰেডি আছো। এতিয়া একো কি নাই, ডাইৰেক্ট আহি চাটাৰ বন্ধ কৰি একো কাগজ নাই, তেখেতেওতো অথৰিটি নহয় ন, আপোনালোকে জানে ল এণ্ড অৰ্ডাৰটো তেখেতে হাতত ল'ব নোৱাৰেতো। এইটোৱে ক'ব বিচাৰিছো, এতিয়া আপোনালোকে কি কিবা কৰে আমাৰ কাৰণে, সেইটোহে আৰু। কাৰণটো আমি আগৰ কথা আমি একো গম পোৱা নাই, তাৰপিছত ছাডেনলি হৈছে এনে আহি কিনে তেখেতে পংকজ জৈন তেখেতক দেখা দিছে। আমি গম পোৱাটো একো গম পোৱা নাই, কিবা শুনিছিলোঁ, কিবা মেডিকেলত কিবা বন্ধ হৈছে, কিবা বন্ধ কৰিছে বুলি কথা শুনিছোঁ। এইটো কথাটো শুনি কিনে এইটো কথাটো হৈ গ'ল। এতিয়া আপোনাৰ এইটো যোন এডিচনেল চিফ এইটো ইনচাৰ্জ যোনে আছে, তেখেতেতো প্ৰেছ ৰিলিজ দিয়া হৈছে, আপোনালোকে দিছে চাগে, প্ৰেছ ৰিলিজ দিছে যে কি এইটো বস্তুটো আমি কৰা নাই, নহ'লে আমি কৰা নাই মানে, তেখেতে মানে মোৰ এইটো ভূমিটো তেখেতে কৰা নাই, এইটো ডিপাৰ্টমেণ্ট মানুহে কিন্তু ৰুমটো বন্ধ কৰিছে ৰিনোভেশ্যন কাৰণে, যাতে ফাৰ্ডাৰ মানুহ কোনো কিবা নাই, ডাইৰেক্টলি আহিব নালাগে নহয়, আপোনালোকে যাই কিনে তাতে অফিচত কথা পাতক, অফিচত প্ৰপাৰ ডিটেইলছ প্ৰুফটো লৈ আনি কিনে তেতিয়া আমাক চাৰ্জ কৰক, তেতিয়া আমি গিল্টি আমি আছো, এতিয়া আমাক ডাইৰেক্টলি এনেকুৱা চাৰ্জ কৰিব নালাগে। বেলেগে যাই তাৰ কমপ্লেইন দিছে, এনেকা কথা ওলাইছে বুলি এইটো শুনিলে নহয় ন। কিন্তু ঠিক আছে, কি সি অনা কাৰ্বি হয় বুলি কি কথাটো সঁচা হ'ব পাৰে বুলি এইটো ভাৱনা লৈ কিনিতো আপোনালোকে ডাইৰেক্টলি চাৰ্জ কৰিব নোৱাৰে ন। ফেমিলি আছে, তাতে খালি অকল দোকান গ'লে নহয় ন, ফেমিলি আছে, পাছত কিবা কিবি হৈ গ'লেতো তাৰ দায়িত্ব কোনে ল'ব? আজি ঠিক আছে, পাপাৰ এইটো টাইমত একো হোৱা নাই, কিবা হৈ গ'ল বোলে, কোনে এইটো কিবা দায়িত্ব ল'ব? এইটো এনেকা নহয় ন। FIR দিছো, লিচন আৰু তাৰপিছতে আছে আপোনাৰ আংকংকি কাঠাৰ, আৰু আছে আপোনাৰ ৰেবিকা সিংগাৰ্চি, তপন টিমু, লিপন খো, টাংকি ইনকিপি। তাৰপিছত ইয়াত যিমান কিবা সিহঁতৰ লগত গ্ৰুপ আছে, টিম মেম্বাৰ আছে, সিহঁতৰ নামটো আমি চিনি নাপাওঁ, চেহেৰা চিনি পাওঁ, আৰু আমি যদি মিছা কৈছো, ঠেলা ঠেলি কৰা, মাৰপিট কৰা, ক'লে ষ্টাৰ্ট কোনে কৰিছে, সিহঁতে শান্তিৰ পৰা আহক, আহি কিনি কি হৈছে এনেকা কথা আছে, কিবা আছে ক'লে ভালকে কথা পাতি কিনি কিবাটো সলিউশ্যন ওলাব ন, কি আছে কি কৰা নাই, কি আছে কি ভুল আছে, আমাৰ ক'বতো লাগিব ন। আমাৰ আহি ফটোকে দোকানত সোমাই চবে আপোনাৰ ভিডিঅ' কিবা লৈছে, বা আপোনালোকে না প্ৰেছ হয় না কি হয়, প্ৰেছ মানুহ গ'লেতো য'ত চালেও আপোনালোকক যাব পাৰে, ইমানটো ৰাইট নাই না আপোনালোকৰ। কিবা গলতি হৈছে, কিবা হৈছে, আপোনালোকে উৰা বাতৰি ক'ৰবাৰ পৰা শুনিছে, জাগাত যাওক না আপোনালোকে, তাতে যাওক, কি আছে কি নহয় এইটো আপোনালোকে খবৰ কৰক। আৰু ইমান লোকে মোক কৈছে, আচ্ছা মই আপোনালোকক চবক সুধিব বিচাৰিছো, কি মই কি বহুত ভুল কাম কৰিছো নেকি, যে মই কাৰ্বি ছোৱালী হৈ অনা জাতিক বিয়া পাতা। মোক ইমান লোকে তাতে কৈছে, ল'ৰা মানুহহঁতে কৈছে, মাইকী মানুহহঁতে মোক কৈছে, মই কি বহুত পাপ কৰিলো নেকি, যে মই ইয়াত বিয়া পাতি কিনি মোক কি ক'ৰবাত যাই কিনি বিক্ৰী কৰি দিছে নেকি, মোৰ হাজবেণ্ডে বা মোৰ ঘৰ মানুহে যে মোক পুৰা অত্যাচাৰ কৰিছে নেকি। 16 বছৰ হৈ গ'ল মোৰ বিয়া পাতা, আজি মোৰ ল'ৰা সৰুটো 11 বছৰ হৈছে, ডাঙৰটো 14 বছৰ হৈছে, মই শান্তিকে থাকি আছোতো ইয়াতে, মোক কিবা কষ্ট দিছে বা কিবা দিছে বুলিতো নাইতো। আৰু মই কি ক'ম আৰু দাদা, আপোনালোকে চবে দেখি পাইছে কি হৈছে কি নাই। মইতো গম পোৱাটো ফেচবুকত চাইছিলোঁ, ফেচবুক লাইভ চলি আছে, দোকানত এনেকুৱা ঘটনা ঘটিছে। তাৰপিছতে মই মোৰ বাইক লৈ আহিলোঁ, বাইক লৈ আহি উঠালোঁ, তাৰপিছতে তাত গৈ কিনে মই আৰু ক'লোঁ
তোমালোকৰ মানে তোমালোকৰ কোৱা নাই আপোনালোক যদি ক'লোঁ আৰু একো কাগজ পত্ৰ নাই লিগেলি আহক লিগেলি আহিলেও হ'ব কিবা গভৰ্ণমেণ্ট অথৰিটিৰ পৰা কিবা হ'লেহে দোকানটো ক্ল'জ কৰিম ভালে কথা কৈছোঁ আপোনালোকে ভিডিঅ' চাব পাৰে তাৰপিছত এনেকৈ ক'লোঁ মই একো বেয়াকৈ একো কোৱা নাই তাৰপিছতে কিছুমানে চাৰ্জ কৰিলে আৰু মোক হেলমেট দি মাৰিলে ঠেলা আপোনালোকে ভিডিঅ' চাব পাৰে ভিডিঅ'টো চবত আছে আৰু ঠেলা মোৰ কৰিলে পাপা হেলমেট দি এতিয়া মাৰিলে গুৱাহাটী ৰিফাৰ ডিঙিত ধৰিলে কৰিবলগীয়া হৈছে এতিয়া এনেকৈ কৰিলে আৰু তাৰপিছতে মই একো কোৱা নাই বেলেগ একো কোৱা নাই কাগজ পত্ৰ ভালকৰি আনক এতিয়া অৰ্গেনাইজেশ্যন ঠিকে আছে অৰ্গেনাইজেশ্যন হয় ভালে কাম কৰি আছে কিন্তু এতিয়াতো অথৰিটি নহয়তো বেলেগ কাৰোবাৰ জেগাত যায় প্ৰপাৰ্টি যায় ডাইৰেক্ট এণ্ট্ৰি কিবা কৰিব পাৰে প্ৰপাৰ ল' এণ্ড অৰ্ডাৰ পৰা হওক মই এইটোৱে কৈছোঁ প্ৰপাৰ ল' এণ্ড অৰ্ডাৰ পৰা হওক আমি আছোঁ আমি আলোচনা কৰিবৰ কাৰণে আছোঁ ৰেডি আছোঁ এতিয়া সিহঁতে এনেকুৱা নহয় সিহঁতে ডাইৰেক্ট মোক চাৰ্জ কৰিছে তই কোন হয় কিবা কৰিব লাগে আপোনালোকে ভিডিঅ' চাব পাৰে এইটো তাতে তুমি অলপ আগতে আমি কিবা চাইছিলোঁ লাইভ চাইছিলোঁ লিখন ডাঙৰীয়াই তেখেতে কৈছে আমি কিবা কৰিছোঁ বুলি আপোনালোকে ভিডিঅ'ত চাব পাৰে মোক কোনে আগত মাৰিছে কোনে হাত উঠাইছে তেখেতে উঠা নাই বেলেগ এটা উঠাইছে তেখেতক মই কোৱা নাই তেখেতে উঠা নাই বেলেগ এটাৰ হাত উঠাইছে তাতে আছে ভিডিঅ'ত আপুনি চাব পাৰে মোৰ হেলমেট খুলি হেলমেট দি মাৰিছে তাৰপিছতে মই চেল্ফ ডিফেন্সত মই হাত ভৰি অলপ চলাইছোঁ দেই মই এইটো মই নকওঁ আপোনালোকে ভিডিঅ'ত চাব পাৰে আৰু এইটোৱে আৰু